পানী দিব না কিনো তোমালোকক ফটকা লাগে আমি সৰুতেনো বাঁহৰ চুঙাহে ফুটুৱাইছিলোঁ পাপা মোকো লাগিব মোকো ফটকা পেকেট এটা আনি দিব না আমাৰ লগৰবোৰে যে ফুটুৱাইছে নহয় মোৰো ফুটাব মন গৈছে শুনিছ মায়ে পাকঘৰত ফটকা ফুটুৱাই আছে ইমান ধুনীয়া ফটকাটো আছে আমাৰ ঘৰত আৰুনো কি ফটকা লাগিছে হে সেয়ানো মায়ে পানিছেহে সেইটোৱে ফটকা সেইটো ইমান ভাল ফটকা আৰু ক'ৰবাত আছেনে সেইটো ফটকা নহয় আজিকালি কি যে দিন আহিলে দেৱালী আহিলে ফটকা লাগে আকৌ হোলী আহিলে আকৌ ৰং লাগে ফিচকাৰী লাগে পাপা নহ'ব ফটকা লাগিবই আমাক ল'ৰা তহঁতক কিনো ফটকা লাগে আমাৰ দিনতনো আমি বাঁহৰ চুঙা এফালে সোপা এটা দি লওঁ লাঠি এডাল বনাই লওঁ তাত আকৌ এইবোৰ মহানিমৰ গুটিটো ভৰাই দিওঁ ফিচকৈ ঠেলি দিওঁ ধূপ ধূপ কয় কেতিয়াবা আকৌ কাগজৰ সোপা এটা মাৰি লওঁ কাগজৰ সোপাটো এটা ভৰাই লওঁ আৰু এটা ঠেলি পঠাই দিওঁ ধুপুক ধুপুক ফুটে আমাৰ সেয়াই ফটকা আছিলে পাপা এতিয়া কিবা আপোনালোকৰ দিন নহয় নহয় এতিয়া আমাৰ দিনত ফটকা লাগিব সেয়া আছিলে আপোনালোকৰ দিনৰ কথা এতিয়া আমাৰ দিনত আমাৰ কথা হ'ব আমাক ফটকা লাগিব সেয়া শুনিছ সেয়া মাৰ পকৰটোৱে ফটকা ফুটুৱাই আছে আৰু কি ফটকা লাগিছে আমাৰ ঘৰত ফটকা এভেইলেবল আজি এমাহ মানেই হ'ল মাৰ পকৰটোৱে এনি টাইম ফটকা ফুটুৱাই আছে আৰুনো কি ফটকা লাগে তহঁতক মায়ে যে ইমান গেলা পানিছে ইয়ালৈকে গোন্ধাই আছে পাকঘৰত মায়ে ভাত বনাই আছে গোটেই ভাতখিনিতে মাৰ পাদা গোন্ধ আৰু ভেজি গৈছে কিজানি সেইকাৰণে আমাৰ মায়ে বনোৱা ভাতখিনি ইমান মজা লাগে খাবলৈ আকৌ বোলো হেৰা ভাত সিজিলেনে দেখিছ তোৰ মাৰ পকৰটোৱেহে উত্তৰ দিছে ভাত সিজিলে খাব পাৰিব আৰু অকণমান বাকী শুনিছ মায়ে ইমান ধুনীয়া ধুনীয়া ফটকা ফুটুৱাই আছে আৰুনো কি ফটকা লাগিছে আমাক আৰু বেলেগ ফটকা দৰকাৰ নাই নহয় আমাৰ ঘৰতে আটাইতকৈ দামী ফটকাটো আছেই হেৰা ভাত বনাই হ'ল যদি ভাত অলপ দিয়া খাই বৈ ডিউটি যাওঁ ল'ৰা দুটাক ফটকা লাগে ফটকাও লৈ আহিম পৰ্বতৰ ঢেকঢেকীয়া কেতিয়াও নানিবা কুকুৰে ঠেং দাঙি মুতে ক্লাছত ইমান উৎপাত নকৰিবি ছাৰ আহিলে পিঠা চলাই দিব পিটন পাবি মজা ডেকাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলে পালে মোৰ মইনা বিহু নাচিবলে পালে মনে থাক ছাৰ সোমাব এতিয়া ক্লাছত বিহু নাচিবলে পালে নহয় ফটকা ফুটুৱাবলে পালে ডেকাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব কাইলৈ যে দেৱালী বন্ধ দিব মোৰ মইনা ফটকা ফুটুৱাবলে পালে কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ কাইলৈ স্কুল বন্ধ কাইলৈ বাৰুকে ফটকা ফুটুৱাম আৰু এতিয়া ছাৰ আহিলে ছাৰৰ পকৰটো উৰুৱাই দিম তহঁতে তাৰমানে ফটকা লৈ আহিছ ছাৰে তহঁতক দিব ঠিকছে ধুলাই এইবোৰ লুকুৱালে লুকুৱা দিলে দিব এদিনহে ফুটুৱাম আজি ৰবীন ছাৰৰ টিকাত ফটকা ফুটুৱাইহে এৰিম এইটো বাপেকে টেবুলখনৰ তলত মনে মনে থৈ আহোঁগৈ ছাৰ সোমোৱাৰ আগে আগে দিম বাপেকে ফুটুৱাই জলদিয়া ছাৰ আহিছে মৰ্ণিং চিলড্ৰেন গুড মৰ্ণিং ছাৰ আজি তোমালোকক দুটামান সাঁথৰ সুধিম আৰু তোমালোকে যদি সাঁথৰকেইটা উত্তৰ দিব পাৰা তেতিয়াহ'লে কালী পূজাৰ বন্ধ পাবা যদি তোমালোকে উত্তৰ দিব নোৱাৰা তেনেহ'লে তোমালোকৰ বন্ধ নাই স্কুল আহিব লাগিব ল'ৰা মই কি কৈছোঁ তহঁতৰ কাণত সোমাইছেনে তেনেহ'লে এতিয়া তোমালোকে সাঁথৰকেইটা শুনিবলৈ সাজু হোৱা প্ৰথমটো সাঁথৰ শুনা পিটিকি চালোঁ কোমল পালোঁ পেনটো খুলি দলিয়াই দিলোঁ উত্তৰটো এতিয়া তোমালোকে ক'ব লাগিব উত্তৰটো কি হ'ব বা মই যে একো ভাবি নাই পোৱা দেই কি হ'ব ময়ো একো ভাবি নাই পোৱা দেই কি হ'ব বাৰু মেলেঙি কচোন জাঙিয়া পেনটো হ'ব নেকি নাই হোৱা মেলেঙি তই ছাৰৰ আগত ডাইৰেক্ট জাঙিয়া পেন বুলি কৈ দিলি যে লাজ নেলাগে এই প্ৰশ্নটো কি শুনা নাই জানো পেনটো খুলিবলৈ দলিয়াই দিলোঁ সেইটো বাৰু লেংথা হোৱা কথাটোৱে কৈছে নেকি বাৰু নহ'লেনো কি হ'ব পাৰেনো বাৰু পেনটো খুলি লেংথা হৈ দিলে সেইটোতো ছাৰেও এনেকুৱা কথা কয়নে বাৰু নিজে লাজেই লাগিছে দেই পেনটো খুলিবলৈ দলিয়াই দিলোঁ ছাৰেও এনেকুৱা সাঁথৰ কয়নে বাৰু তহঁতে উত্তৰটো দিব নোৱাৰিলে কিন্তু কালী পূজাৰ বন্ধ আকৌ নাপাবি মেলেকা কি হ'ব বাৰু পেনটো খুলি দলিয়াই দিলোঁ বুলি কৈছে সেই কেনেবাকৈ আকৌ আমাৰ চুচুটো কথাই কৈছে নেকি বাৰু যে লাজ লাগে দেই মই যে উত্তৰটো ক'ব নোৱাৰোঁ দেই হয় হপাই সেইটো কথাই কৈছে
আমাৰ ছাৰৰ যে লাজো নেলাগে আৰু কেনেকুৱা যে কথা কৈছে পাই। ঐ ল'ৰাহঁত, ঐ উত্তৰটো কোনে জান ক? ছাৰ মই জানো কিন্তু নকওঁ, লাজ লাগে। উত্তৰটো ক'বলৈ নোৱাৰা তোৰ কি লাজ লাগে? ক আকৌ ক। এই লাজ লগা উত্তৰ নহয় নহয়। ছাৰ মানে আমাৰ আকৌ সেইটো আকৌ সেই কি বুলি কয়, আমাৰ যে জাঙিয়া পেনৰ তলত থকাটো সেইটো নহয় জানো? কি? সেইটো নহয় নহয়, তহঁতৰ সেইটো কথা নাই সোধা। তহঁতে আকৌ মিছাকে সেইটো কথাই ভাবি লৈছ। তহঁতৰ সেইটো কথা নাই সোধা নহয়। উত্তৰটো মই কওঁ শুনা। কলটো আমি বাকলিটো গুচাই বাকলিটো পেলাই দিলোঁ, মাজৰটো মুখত ভৰাই থলোঁ, হয় নাই? উত্তৰটো সেইটো। অসভ্য ল'ৰা, তহঁতক হাতৰো সুধিব নাপায়, তহঁতে আকৌ সেইটো কথাহে ভাবি লৈছ। আৰু এটা সাধৰ সুধিছোঁ শুনা। উত্তৰটো দিব পাৰিলে এতিয়াই তোমালোকৰ হৈ যাব ছুটি। চিট পখিলা ৩ মূৰ 10 ঠেং ক'ত দেখিলা? শুদ্ধ উত্তৰ। সৰ্বনাশ হ'ব নহয় এতিয়া, ফটকাটো ফুটো হৈছে। ছাৰে গম পালে কিন্তু পিঠি বহল কৰিব, ফটকা ফুটিব এতিয়া। তোমালোকক তেনেহ'লে বন্ধ দি দিছোঁ 2 দিন। তহঁতে কোনে ফটকা ফুটালি ইয়াত? ছাৰ হেপ্পী দেৱালী। দুষ্ট, তহঁতৰ এইবোৰ ধেমালি। দেৱালী ছাৰ। থেংক ইউ।